আৰু মই কংকন তালুকদাৰে এতিয়া হিমাশ্ৰী দাসৰ ঘৰত উপস্থিত আছোঁ। হিমাশ্ৰী দাস পাঠশালাৰ সমীপৱৰ্তী ভেটুৱাবৰী গাঁৱৰ এজনী কণমানি ভণ্টি হয়। তেখেতৰ দুয়োটা কিডনী বিকল হৈ পৰাত আৰু তেখেতৰ ঘৰৰ অৱস্থা সিমান ঠিক নহয়। সেইটো কাৰণে তেখেতে সমূহ ৰাইজ তথা চৰকাৰৰ স্বাস্থ্য বিভাগলৈ অনুৰোধ কৰিছে যাতে তেওঁলোকে কিবা য'ত সামান্য সহায় কৰি হ'লেও তেওঁক এই জটিল ৰোগটোৰ পৰা শুশ্ৰূষা কৰি সুস্থ সবল কৰি তোলে। তো অলপ পিছত হিমাশ্ৰী দাসে আমাক এই বিষয়ে তেখেতৰ অনুৰোধ ৰাইজলৈ আগবঢ়াব। আমিও অনুৰোধ কৰিছোঁ যিয়ে যিমানখিনি অনুদান দিব পাৰে অনুদানখিনি দি তেখেতক যাতে এইটো অসুখৰ পৰা আমাৰ কণমানি ভণ্টিজনীক ৰক্ষা কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাশ্ৰী দাস, গাঁও ভেটুৱাবৰী, জিলা বজালী। মই আজি বহুদিন ধৰি এটা বৰ জটিল ৰোগত আক্ৰান্ত হৈ আছোঁ। মোৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে অসচ্ছল। অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ মোৰ ৰোগটো নিৰাময় কৰাৰ কাৰণে যাতে সকলোৱে মোক সহায় সহযোগ আগবঢ়ায়। এয়া হিমাশ্ৰী দাসৰ মাতৃ হয় আৰু এয়া আইতাকে কিবা অলপ ক'ব। মই সমূহ ৰাজ্যকে নমস্কাৰ কৰিছোঁ। মোৰ নৱ দাস ডাঙৰ ল'ৰা আছিলে। ডাঙৰ ল'ৰাৰ একজনী ল'ৰা একজনী ছোৱালী। 6ত থাকোঁতে দেউতাক মৰিল। মৰাৰ পাছত আমি বুঢ়া বুঢ়ী কি কৰোঁ, আমাৰ নিৰুপায় হ'ল। সি মোৰ আঠজনীয়া বেটা আছিল। আমি গৃহঘৰ আমি হাড় ভাঙি পৰি গ'লোঁ। কি কৰোঁ, তাক খুৱাবও নোৱাৰোঁ, দিবও নোৱাৰোঁ, আনিবও নোৱাৰোঁ। আমি সমেশত যাই বৰি শাহু মৰি যাই বেলেগৰ চোতালত ধান জাৰি পইচা আনি আমি ঘৰত অলপমান খাং যদি তাক অলপ স্কুলত পঢ়ে মাত্ৰক মই সেনেকৈ তাক শিক্ষাখিনি দিলোঁ। এতিয়া মই সমূহ ৰাইজকে অনুৰোধ জনাইছোঁ মোৰ যেনে মাউৰা নাতিটোক জানো মোৰ ৰাইজে বাচে দেই। মই এইখিনিয়ে মোৰ কথা। মই আইবাকে মই বুকুত বান্ধি আছিলোঁ।